নমস্কাৰ সকলকে উৰ্বশী কাশ্যপ নামৰ চেনেলটোত সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকতো সকলোৱে গমেই পাইছে যে চাৰিওফালে বানপানী। তো মই এইকেইদিন ঘৰতে আছিলোঁ, ক'তো যোৱা নাই। আজি ভাবিলোঁ সকলোৱে কৈছে কি কাষত বোলে বহুত পানী, নদীটো বোলে বহুত পানী আছে। তো ভাবিলোঁ চাই আহোঁ কিমান পানী হৈছে, বেলেগৰ মুখত আৰু কিমান শুনি থাকিম। সেইকাৰণে ভাবিলোঁ আপোনালোককো দেখাম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত ঘৰৰ পৰা তুলি যাব লাগে। হেল্ল' পানী আছে ইয়াতে। দলং বনাই আছিল, আধা হ'ল দলং বনোৱা। আছিল জানৰ পানী হৈছে অলপ। এইবাৰ যাই আছোঁ নদীত, চাওঁ তাতে কিমান পানী আছে। এয়া চব পানী। নদী পালোঁ, নদীৰ পানী দেখাম। আমাৰ এনেকৈ চিধা গোটেই ভয় লাগে। এই পানী আমাৰ পুঠি মাৰি আমাৰ ঘৰৰ পিছফালে দিয়ে, এই একেবাৰে ভাঙি গৈছে। ঘৰ দুৱাৰ কিছুমানৰ অতি গৈছে, আমাৰ একেবাৰে কাষলৈকে আহিছে পানীবিলাক। চাই লওক ভগৱানে দিলে কিমান হ'ব। পানী আহিলে অৱস্থা দিছে। সেয়া মই য'ত পানী চাব গৈছিলোঁ, সেয়া আছিল পুঠিমাৰী নদীৰ পানী। যোৱাকালি তাতকৈ আৰু বেছি আছিল, আজি কমিল। ক'ৰবাত ক'ৰবাত ভঙা কাৰণে নাজানো, আৰু বেছি হয় নে কমেই হয়। আকৌ বৰষুণ দিব আৰম্ভ কৰিছে। তো আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। অন্য এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আকৌ আহিম। তেতিয়ালৈ বাই বাই।